বিটিসি নিৰ্বাচনৰ সময়ত 5টা গেৰেণ্টিৰ কথা কৈছে মাটি পট্টা দিয়া আনএমপ্লয়েড ইয়ুথসকলক আৰ্থিকভাৱে সাহায্য দিয়া আত্মসহায়ক গোটসকলক আৰ্থিকভাৱে সাহায্য দিয়া গৰীব দুখীয়াসকলক আৰ্থিকভাৱে সাহায্য দিয়া হেণ্ডিকেপসকলক আৰ্থিকভাৱে সাহায্য দিয়া সিনিয়ৰ চিটিজেনসকলক আৰ্থিকভাৱে সাহায্য দিয়া এইবাৰ বন্ধ হোৱা নাই যিসকলে পোৱা নাই এইবাৰ ইলেকশ্যনৰ পিছত জুন জুলাই আগষ্ট ইয়াৰ ভিতৰত আৰু পাব নতুনকৈ আৰু পাব নতুনকৈ পাব আমি জানো যাতে সিহঁতে কষ্ট মেলা বিনি থাকাই जोङो খাওয়ার মন স্পষ্ট কথা এইটোৱে আমাৰ আমি যিবিলাক কষ্ট পাইছে আমাৰ নিচিনা আৰু ফিউচাৰ আমাৰ যিসকল ইয়াং জেনেৰেশ্যন আহি আছে ইহঁতে যাতে আমাৰ নিচিনা আৰু কষ্ট নাপায় ইয়াৰ কাৰণে আমি কাম কৰি যাব লাগিব আমাৰ উদ্দেশ্য এইটোৱে আমি কষ্ট পাইছোঁ হয় আমি বহুত কষ্ট পাইছে আমি বুজি পাইছোঁ মই নিচিনা আমাৰ নিচিনা আৰু ফিউচাৰৰ ল'ৰা ছোৱালীসকলে যাতে কষ্ট নাপায় ইয়াৰ কাৰণে আমি কাম কৰিব ওলাইছোঁ আৰু আমি কাম কৰি যাম স্পষ্ট হ'ব ঠিক আছে বিপিএফ শিকিব কোনো পাত্তা নাপায় কোন দল আহে আহক বাদে বিপিএফ 100% জিকিব বিপিএফে গুজৰাট বিজেপিৰ লগত চৰকাৰ গঠন কৰিবলৈ গৈ আছে এনডিএ স্পষ্ট ইসলাম ধৰ্মীয় লোকসকলে কেতিয়াবা বিয়া পায় না পাই নাকি এই যে ৰাস্তাটা কালি বিপিএফে যায় নাকি কালি বিজেপি যায় নাকি চবে যাইতো না একটা দলং আমি বনাই আছো সংকট দলং নতুন বনাই আছো চিপাগুড়িত ফ্লাইঅভাৰ বনাই আছো দেৱৰগাঁৱত ফ্লাইঅভাৰ বনাই আছো চিৰালিত ফ্লাইঅভাৰ বনাই আছো ইয়াত খালি হিন্দু মানুহে যাব নেকি ৰে চবেই যাবতো ইছলাম ধৰ্মীয় সকলো যাব খ্ৰীষ্টানো যাব হিন্দুও যাব জৈনো যাব না নাই যাবতো চবেই যাব এই ফ্লাইঅভাৰ ৰাস্তা দি চবে চব জাতি জনগোষ্ঠী চব ধৰ্মীয় লোক সকলো যাব না নাযায় এই কাৰণে আমাক এইটোৱে কৈ আছোঁ আমি যে আমি সকলো ধৰ্মীয় সকলো জাতি জনগোষ্ঠী আমি একেলগে থাকিম একেলগে থাকি পেলাই আমি কাম কৰিম আমাক লাগে বিটিচিত উন্নয়ন আমাক লাগে বিটিচিত একতা আমাক লাগে বিটিচিত শান্তি বাস বাৰে বাৰে কৈ থাকি মই এইবিলাক কথা উপায় নাই কেতিয়াবা আমাৰ মাজত ভুল বুজাবুজি হ'ব বিচাৰে মুছলিম হোক খ্ৰীষ্টান হোক হিন্দু হোক জৈন হোক বুদ্ধিষ্ট হোক যিমান ধৰ্মীয় লোকসকল আছে আমি দলৰ পৰা সমানে সন্মান কৰি আহিছোঁ আৰু সন্মান কৰি যাম আমি একেলগে থাকিম আৰু বিটিচি ইলেকশ্যনৰ আগত আমি 5টা গেৰেণ্টিৰ কথা কৈছোঁ আমি কৰিছোঁ আৰু বাকী আছে কৰিব লগা আমি কৰি থাকিম এইটো কণ্টিনিউ যাব এইটো বন্ধ নহয় সব মানুহে পোৱা নাই আমি বুজি পাইছোঁ সব মানুহে পোৱা নাই যিসকল পোৱা নাই এইসকলৰ কাৰণে আৰু জুন জুলাই বা আগষ্ট ইয়াৰ ভিতৰত পাই যাব সেইটো প্ৰচেছ কণ্টিনিউ বন্ধ হোৱা নাই কোনো বেয়া পাব নালাগে কোনোবা পাইছে কোনোবা পোৱা নাই এইটো আমি বুজি পাইছোঁ আমি এই স্কিমটো কণ্টিনিউ কৰিব দেই কোনোবা পাইছে কোনোবা পোৱা নাই আমি বুজি পাইছোঁ আমি জানো আৰু পাব যিসকলে পোৱা নাই আৰু পাব লাগে না নালাগে মাটি পাত্তা লাগে না নালাগে লাগে না ঠিক আছে হ'ব মই আৰু বছৰটোত গৈ আছোঁ বছৰটোত 2টা সমষ্টিৰ নমিনেশ্যন আছে ইয়াতে মই আৰু যাব লাগে ইয়াৰ পিছত আকৌ 20 দিন মই আহিম তো মই আপোনালোকৰ পৰা এইখিনি কথা মই বিদায় লৈছোঁ আজি যিটো নমিনেশ্যন
কিন্তু ভগবানের আল্লাহ ঈশ্বরের আশীর্বাদ করো যাতে শান্তিপূর্ণভাবে আমার এই লড়াই চলতে সাকসেস হয়। থ্যাংক ইউ।